70টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আজিৰে পৰা তিনিচুকীয়া সদৰ চাৰিআলিৰ ডক্টৰ ভূপেন হাজৰিকা উদ্যানৰ সমীপত 70টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ নস্যাৎকাৰী আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 প্ৰত্যাহাৰৰ দাবীত অবিৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰিছে। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত অসমত সৰ্বত্ৰ প্ৰতিবাদ হৈছে। বিগত দিনতো প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ হৈছে, শান্তিপ্ৰিয় প্ৰতিবাদ হৈছে। কিন্তু তৎসত্ত্বেও দেখিবলৈ পোৱা গৈছে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে কিন্তু ইয়াক কোনো বাতিল কৰাৰ পদক্ষেপ এতিয়ালৈকে লোৱা নাই। গতিকে শেষবাৰৰ বাবে আমি শান্তিপ্ৰিয় কাৰ্যসূচী আজিৰ পৰা আৰম্ভ কৰিছোঁ। অবিৰত আমি অৱস্থান নমত কাৰ্যসূচী আৰম্ভ কৰিছোঁ। সমগ্ৰ অসমতে এই কাৰ্যসূচীৰ পৰা আমি অসম চৰকাৰক কেন্দ্ৰীয় চৰকাৰক জনাব বিচাৰিছোঁ, যদি তেখেতসকলে খুব কম সময়ৰ ভিতৰত যদি নাগৰিকত্ব সংশোধনী বিল বাতিল নকৰে, তেন্তে অসমবাসী ৰাইজে এই বিজেপি চৰকাৰখনক দেখুৱাব প্ৰতিবাদ কি ধৰণে হয় আৰু জংগী প্ৰতিবাদী কাৰ্যসূচী কাক কয় অসম চৰকাৰে দেখিবলৈ পাব। অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। তাৰ কাৰণে কিন্তু অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ। তিনিচুকীয়াৰ পৰা কৃষ্ণ কাকতিৰ ৰিপৰ্টছ, ইণ্ডিয়ান প্ৰাইম নিউজ অসম।